দেৰা মুখখন কা উখোৱা এই আমাৰ কৰোনা ভাইৰাছ যিমান ভয়ংকৰ তাতকৈও বোলে অধিক বেছি ভয়ংকৰ এটা প্ৰাণ এই যে আমাৰ 21 দিন লকডাউন হৈ আছে গতিকে ইয়াক লৈ যে এটা কথা ভাইৰেল হৈ পৰিছে আপোনালোকে নিশ্চয় গম পাইছে চাগে ঠিক আছে যদি নাই মই কৈ দিছোঁ বাৰু এই যে 21 দিন লকডাউন হৈ আছে এই লকডাউন খোলাৰ পাছত এই আমাৰ কৰোনা ভাইৰাছ যিমান ভয়ংকৰ তাতকৈও বোলে অধিক বেছি ভয়ংকৰ কিছুমান প্ৰাণীৰ বোলে জন্ম হ'ব অসমতে নহয় আৰু ক'ত ওলাব কোনো ঠিকনা নাই বোলে ধৰি পাৰিছে নাই কথাটো চাগে ঠিক আছে মই কৈ দিছোঁ গোটেই কথাটো কি হ'ব পাৰে কাৰণ এতিয়াতো চেলুন বন্ধ এতিয়াতো বিউটি পাৰ্লাৰ বন্ধ গতিকে মানুহবিলাকৰ চাগে কি অৱস্থা হৈছে এতিয়া গম পাইছা নাই দাড়ি চলি চাগে একেবাৰে একদম ধৰিব পাৰিছা চাগে মই কি কথা ক'ব খুজিছোঁ গতিকে এতিয়া কোনো মানুহৰ আকৃতি নাইকিয়া হ'ল চাগে কিছুমানৰ গতিকে এই অৱস্থাটো কি কৰিব কোনোতো উপায় নাই গতিকে এটা কামত লাগি যাব পাৰে আৰু মই এটা বুদ্ধি দিব পাৰোঁ কি বাপেকে পুতেকৰ চুলি দাড়ি কাটক পুতেকে বাপেকৰ চুলি দাড়ি কাটক অথবা কোনো যদি আৰু ইটোৱে সিটোৱে কোন কেনেকৈ কি আছে তেনেকৈ আৰু কিবা কিবি কৰক নহ'লেতো উপায় নাই কি হ'ব নহ'লে আৰু আগৰ দিনৰ ঋষি মুনিবিলাকো লাজ পাব লকডাউন খোলাৰ পাছত যেতিয়া মানুহবিলাক বাহিৰলৈ ওলাই আহিব নে কি কয় ৰ'বা গৈছোঁ হেৰি আৰু কোনোবা দুজন বোলে কামত লাগিলেই বোলকচোন চাই আহোঁ যোৱাগতে মই কেইটামান শ্বট লৈ দিছিলোঁ গোটেই শ্বটকেইটা কেনেকুৱা হৈছে চাওকচোন এবাৰ কি কয় কোনোবা দুজন বোলে কামত লাগিলেই বোলকচোন চাই আহোঁ হাতখনতে দিয়ক দেখুৱাই দিওঁ চব কিমান ধুনীয়াকৈ প্ৰথমৰ চুলিখিনি আছিলে নাই আপোনাৰ ট্ৰেইনিং নোলোৱাকৈ যে প্ৰথম এনেকৈ কাটিব পাৰিছে সেইটোৱে সেই চুলিখিনি সেইখিনি ধুনীয়াকৈ মিলাই দিয়া মুখখন কা উখোৱা এনেকৈ কিবা কিবি এইবোৰ দেখুৱাইছোঁ আৰু দেই ৰাইজে বেয়া চেয়া নাপাই জানা আৰু এনেকেই টাইমখিনি পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু গতিকে ভিডিঅ'টি আজিলৈ সামৰিছোঁ নে কি কয় আকৌ এনেকুৱা দৰে কিবা কিমান ভিডিঅ' লৈ পেলাই মই আপোনাৰ ঘৰৰ ঘৰত উপস্থিত হওঁ গতিকে আজিলৈ ইমানে সামৰিলোঁ